কোনদিনা দেখোন সি মোক উঠিক কেনে ফোন কৰে। আজি 10:30 বাজি গেল দেখোন, সি মোক কিয় ফোন কৰা নাই বা। মই এটা ফোন কৰোঁ ৰচোন। ফোনটোতো কোনোদিনো একদিনত ৰিচিভ নকৰে, আৰু সিৰে কি লেবেল, ফোনটোৱে ৰিচিভ নকৰে কোনোদিনো একবাৰত। 4বাৰমান ফোন কৰিলে তথাপিও ৰিচিভ নকৰে। মোক কৰক দিচোন ফোন, ময়ো ৰিচিভ নকৰোঁ মোৰা। কি বা কৰি থাকে, কিনো কৰোঁ টাইমটো নাযায়। টিভিটো কেনেকমান চাবা যাওঁ ৰ। মা তইনো কত চিৰিয়েল চাই থাকা, মোক অলপমান বেলেগ কিবা চাবা দেই টিভিটো। নৰো মই এথেন টিভি চিভি দিবা। মই মাত্ৰ কাম চাম আজৰি কৰি মই টিভি চিৰিয়েল কেইখন চাবা আহিছোঁ। নৰো তুতি মনত জনাকখান চাই আছোঁ, তই দেখা নাই ইয়াৰ পিছত শাহু বেয়াৰে আহিব, সেই চাম। তাৰপিছত তই যি চাৱা চাই থাকবি। বাপ্পা ঐ, খালি চিৰিয়েল ভোক লাগছে, মোক কিবা খাবা দি তই। পাকঘৰত বস্তু আছে, হাত আছে, নিজে ৰান্ধি খাই থাকনি, যি খাবা ডিষ্টাৰ্ব নিদবি। কোনোদিন চিধা উত্তৰ নিদে, সদায় বেংকা উত্তৰে। খাম যা, নিজে বানাই খাম। কি বানাওঁ, মস্ত ভোক লাগছে। মেগীকে বানাই দিম দে, হলকানতে বানাও হ'ব, খাও হ'ব মোৰ। তেখনৰ পৰা ফোনটো বাজি আছে, শুনাই পাই নাই না কি বা। ফোনটো নধৰা কিয় গেইছোঁ ৰ। এনেই থাকলে হ'লে ফোনটো নাবাজে, কিবা কৰিব আহিছোঁ দে, সেইকাৰণে ফোনটো বাজবাৰ হৈছে। কোনিবা ফোন কৰিছিল চাওঁ ৰ। হেল্ল' দে কোৱা। ইমানবাৰ ফোন কৰি আছোঁ ৰাতিপুৱাৰ পৰা, ৰিচিভ নকৰা। তেনে টাইম পাইছা ফোন কৰবা মোক? নকৰবি তই ফোন চোন। নহয় মই কিবা কৰি আছিলোঁ, ফোনটো বাজা আমি গমেই পোৱা নাই, নহ'লে মই কিবা ফোনটো নুতুলং নাকি। এনেকতে হাতীৰ হালখেন বাই আছিল, ফোনটো কৰা গমেই পোৱা নাই সি। নকৰবি তই মোক ফোন চোন। বাই তই কাজিয়া আৰম্ভ নকৰবি দে মোৰ লগত, ভালকৈ কথা পাতবি নাকো। পাতা যদি পাত, নাপাতা যদি মই ফোনটো ৰাখোঁ। তোৰ লগত মোৰ কাজিয়া কৰি থাকবা টাইম নাই। কি টাইম নাই কি টাইম নাই? তোৰতো টাইম নহ'বই দেচোন, তোৰ আৰু এটা আছে, তাইৰ লগত কথা পাতি থাক যা। মোক কিয় ফোন কৰা নাপাবি, মোক ভাল চাল। আজিৰ পৰা তই মোক ফোন নকৰবি, ময়ো তোক ফোন নকৰোঁ। এই ৰাতিপুৱা পাই পিটি তুলে নানবি তই মোৰ মাথাটো। মই পিটি তুলৈছোঁ না, নিজে মোৰ পিটি তুলি আছা। ৰাতিপুৱাই মই 4বাৰমান ফোন কৰিম, সি ৰিচিভ নকৰিব, আৰু সি এথেনে ফোন কৰি সিৰে কথা নাচক হয়, সিৰে লেবেল নাচক কিয়। ক'ত মই লেবেল দিলোঁ? এই কি লেবেল দিয়া হয় নাকি? বাপ্পাও তোৰ লগত মই নৰোঁ দে, কাজিয়াখন বন্ধ কৰ, মাথা চাথা মোৰ গৰম উঠছে। ফোনটো ৰাখ, মোৰো মাথা চাথা গৰম উঠছে। মাথা ঠাণ্ডা হ'লে পিছত ফোন কৰিম দে।